নমস্কাৰ বন্ধু বান্ধৱীসকল, তীৰ্থ থকা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকে জানি ভাল পাব যে টাটা স্কলাৰশ্বিপৰ ফালৰ পৰা BA, BSc, BCom, পলিটেকনিক ইত্যাদি বিভিন্ন ধৰণৰ কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কলাৰশ্বিপ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। এই স্কলাৰশ্বিপৰ আবেদন পত্ৰৰ শেষ তাৰিখ হৈছে 31 আগষ্ট। ইয়াত এপ্লাই কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰিভিয়াছ এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনত 60% মাৰ্ক পাব লাগিব। ইয়াত এপ্লাই কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰিভিয়াছ এক্সামৰ মাৰ্কশ্বিট, বিভিন্ন ধৰণৰ আইডেণ্টিটি প্ৰুফ, বেংক ডিটেইলছ, ইনকাম চাৰ্টিফিকেট, পাছপোৰ্ট চাইজ ফটো আৰু এডমিশ্যন ৰিচিপ্ট জমা দিব লাগিব। যদি আপোনালোকে বিচাৰে টাটা স্কলাৰশ্বিপত কিদৰে অনলাইন এপ্লাই কৰিব পাৰি, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।